আজিবোৰ পাৰ্চেল আহি পাই গ'লহি। এইটো ফ্লিপকাৰ্ট হয়, এইটো ফ্লিপকাৰ্টৰ পৰা আহিছে। মোৰ মানে এনেকুৱা বেগ এটা বহুতেই দৰকাৰ হৈছিলে। যদি বক্সত বেয়া হয় এইটোকে লৈ যাব পাৰিম, আৰু যদি চেণ্ডেল বেয়া হয় কিন্তু বৰ্তাৰ দোকানত গৈ লগাই আনিব পাৰিম। যদি এইটো এৰিছে তেতিয়া আঠা লগাই দিব। যদি আনিব বিচাৰে মায়ে ৰিংটো দি দিব। ইমান চব হয়, এইটো মানে পুৰা নুম আছে যে দিলটো থাকে। আৰু মোৰ লাহে লাহে চকুটো ভাল হৈ আছে, খালি ক'লা পৰাটো লাহে লাহে ভাল হ'ব। এনে চকুটো খুলিব পাৰিছো। Hey guys, good morning. নীলাক্ষীৰ আন এটা ব্লগলৈ আপোনালোক সকলোকে ৰাতিপুৱাই স্বাগতম জনাইছোঁ। আশা কৰোঁ সদায় দৰে আপোনালোক ভালে আছে। আমাৰ সেই ইমান ভাল নহয় বুলি ক'লেও ভুল নহ'ব। কি হ'ল, পৰহি দিনা তাই স্কুলৰ পৰা আহি পেলাই বৰমাকৰ ৰুমত সোমাই পেলাই ওলাই আহিছে দৌৰি পেলাই। বেগে চেগে ওলাই আহোঁতে হামখুৰি খাই পৰি এইফালৰ বাওঁ চকুটোত তাই দুখ পালে। বেছিকৈ দুখ পাইছে। তাৰপিছতো চকুটোত অকণমান দুখ পাইছে, সেইকাৰণে ওচৰতে আছে শংকৰদেৱ নেত্ৰালয় বুলি, তাতে গৈ পেলাই ভালদৰে অকণমান দেখুৱাই আনিলোঁ। এয়া হৈছে নীলা অপৰাজিতা ফুল। আইমানুৱে নিজে গৈ পেলাই আনিছে, ঘৰতে আছে। তাইক ইয়াৰ পৰা মই মাজে মাজে চাহ বনাই দিওঁ। ধুনীয়াকৈ ধুই লৈছোঁ আৰু ইয়াৰ সেউজীয়া যিডাল ঠাৰি থাকে সেইডাল এৰাই পেলাই পাহিখিনি দি পেলাই মই উতলাই পেলাই তাইক ধুনীয়াকৈ চাহ বনাই দিম। আৰু এইখিনি থকাখিনি থৈ দিছোঁ দুটামান বেলেগকৈ। নীলা অপৰাজিতা ফুলৰ পৰা এনেদৰে চাহ বনাই খালে বা চৰবত বনাইও খাব পাৰে, বহুত ভাল, বহুত ঔষধি গুণযুক্ত। আইমানুক এয়া বনাই দিলোঁ। ইয়াতে মই 1 চামুচ মৌ মিলাই দিম মিঠাটোৰ কাৰণে, নহ'লে তাই খাবৰ কাৰণে বেয়া পাব। আপোনালোকেও খাবচোন। দুপৰীয়া বনাবৰ কাৰণে এয়া মাছ এটা লৈ থৈছিলোঁ সৰু চাই পেলাই। বিলাহী দুটা কাটি লৈছোঁ মাছৰ টেঙা বনাবৰ কাৰণে, আৰু মই ইয়াৰ লগত দিম তেতেলী। আপোনালোকক দেখাম বাৰু কেনেকৈ বনাওঁ। মই তেলখিনিত প্ৰথমতে মাছখিনি ভাজি উঠাই থলোঁ, আৰু এয়া থাকি যোৱা তেলখিনিত দিছোঁ সৰিয়হ দুটামান। সৰিয়হকেইটা চাকনিখনত ভালদৰে ধুই লৈছোঁ, নহ'লে বালি থাকি যায়। এনেদৰে ধুই ল'লে বালিবোৰ গুচি যায়। আৰু এয়া প্ৰথমতে বিলাহীকেইটা ভাজি লৈছোঁ। বিলাহীকেইটা অকণমান ভাল আছিলে কাৰণে পূৰা 3 মিনিটমানৰ ভিতৰতে এইদৰে গলি গৈছে। আৰু মই ইয়াত অকণমান জিৰা গুড়ি দিলোঁ। নিমখ হালধিটো আগতেই দিছোঁ বাৰু। জিৰা গুড়ি দি পেলাই অকণমান লৰাই দিছোঁ। আৰু মই ইয়াতে এতিয়া অলপ পানী দিলোঁ জোখ কৰি পেলাই। তাৰপিছত এয়া তেতেলী অকণমান তিয়াই থৈছিলোঁ, আৰু তেতেলীখিনি খচি পেলাই দি দিম। খুবেই ধুনীয়া হয়, খুবেই সুস্বাদু হয়। তেতেলী দি দিলে সোৱাদটোৱে খুব বেলেগ আহে। আপোনালোকে দি বনাই খাই চাবচোন। আৰু এতিয়া মাছ কেইপিচ দিলোঁ, আৰু খুব কম হিটত মই তৰকাৰীখিনি বনাইছোঁ। তেতিয়া দেখিছেনে ছাইডত যে তেলখিনি ধুনীয়াকৈ উপঙি আছে, মানে পূৰা তেলটো থাকি যায়, আৰু তৰকাৰীখন দেখিবলৈও ভাল লাগে। এনেদৰে বনাই আপোনালোকে খাব পাৰে। তেতেলীৰ যিটো মিঠা এটা ভাৱ থাকে, সেই ভাৱটো তৰকাৰীখনত ফুটি উঠে, খাই খুব ভাল লাগে। আইমানো খেলি আছে, তাইক খেলি থকাৰ মাজতে অকণমান ড্ৰাই ফ্ৰুটছ দিলোঁ। তাইক এনেদৰে সজাই দিলে খুব ভাল পায়। এইফালে ৰেডি কৰি লৈছোঁ এবিধ চাটনি বনাওঁ বুলি। নাৰিকল কেইটুকুৰমান, বুট, গোটা মগু, জলকীয়া, নহৰু কেইকোৰমান, আৰু এইখিনি একেলগে মিক্সিত নিমখ দি পিচি ল'লোঁ। এয়া চাওক, পিচি ল'লোঁ। আৰু ইয়াত মই দিবৰ কাৰণে সৰু বাতি এটাত অলপ মিঠাতেল গৰম কৰিলোঁ, তাতে কেইটামান নৰসিংহ পাত দিলোঁ, আৰু এইখিনি ইয়াত ধুনীয়াকৈ ঢালি দিলোঁ। মই এই ৰেচিপিটো চাইছিলোঁ B&B কিটচেনৰ বাজনীৰ তাত চাইছিলোঁ, আৰু এদিন বনাই খাইছিলোঁ, কিন্তু ভিডিঅ' কৰা নাছিলোঁ। এয়া মোলে দুটা কালাৰ আছে, ব্লু হোৱাইট আকৌ ৰেড য়েল্লো। এইটো দি কৰিছোঁ ব্লু কালাৰটো চাকি এটা বনাইছোঁ। এইটো মই এতিয়া চিম্পুলকৈ বনাম, মানে মই শিকা নাই যে চাকিত ড্ৰয়িং কৰা, মই চিম্পুলকৈ বনাইছোঁ। এটা ভালেই লাগিছে। মানে তাই কালাৰ নকৰে, হেৰি একো ডিজাইন নকৰে, প্লেনকৈ কৰি দিব। আইমানো এয়া দেৱালীৰ কাৰণে চাকিবোৰত ৰং কৰি আছে। যোনে আনি দিছে তাইক ফেব্ৰিক ৰংবোৰ আনি দিছে। তাৰপিছত তাই মোক কৈছে, মা মই এনেই কৰি দিম, তুমি তাৰ ওপৰত ডিজাইন কৰি থাকিবা। এইবোৰ অৱশ্যে সিহঁতক কৰিবও দিব লাগে, তেতিয়া সিহঁতৰ কলাসুলভ মনটো প্ৰকাশ পায়।
আইমানো ডিমাণ্ডত সন্ধিয়া চাহৰ লগত খাবৰ কাৰণে কেক এটা বনাই থওঁ বুলি ভাবিছোঁ আৰু কেকটো আটাৰে বনাবলৈ লৈছোঁ। ময়দা দিয়া নাই যিহেতু স্বাস্থ্যৰ কাৰণে ময়দা ইমান ভাল নহয় আৰু ওপৰত অকণমান বাদাম কাটি ছটিয়াই দিছোঁ আৰু এতিয়া অভেনত বহাই দিলোঁ। 10 মিনিট প্ৰিহিট কৰি লৈ পেলাই 45 মিনিটছত বেক কৰিছোঁ আৰু এয়া আমাৰ আটাৰে তৈয়াৰ কৰা ধুনীয়া কেকটো হৈ গ'ল। বহুত কোমল হৈছে, আপোনালোকে দেখিলেই গম পাব কিমান কোমল হৈছে। আপোনালোকে ঘৰতো বনাই খাব পাৰে এইদৰে আটাৰ কেক। আৰু আমি তৈয়াৰ কৰা চাকিকেইটা এয়া আইমানে ওপৰতে অকণমান ৰং কৰি দিছিলে, মই তাতে অকণমান আগবাগ কৰি দিছোঁ। ইমান ভালদৰেও নাজানো মই নিজে কৰিবলৈও, এনেই যি মন গৈছে তাকে কৰিছোঁ। আৰু আপোনালোকৰ যদি আজিৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, তেতিয়া আগবাঢ়ি যাব পাৰিম। ধন্যবাদ, বাই বাই।